এজন ভাগৰি নপৰা সৈনিক, এজন দুৰ্জেয় নিপুণ সৈনিক, ভোক পিয়াহ পাহৰি ৰাইজৰ বলেৰে বলিয়ান এগৰাকী প্ৰবল প্ৰতাপী যোদ্ধা। চৈধ্য ঘণ্টা সময় অবিৰতভাৱে জনতাৰ কাষত। শিশু বৃদ্ধ যুৱক যুৱতী সকলোৰে মৰম আশীৰ্বাদেৰে ধন্য এগৰাকী সৈনিক। এক অভূতপূৰ্ব দৃশ্য, এক ঐতিহাসিক মুহূৰ্ত। সেয়াই হিমন্ত বিশ্ব শৰ্মা। এক অভূতপূৰ্ব দৃশ্য, এজন মানুহৰ বাবে ৰাস্তালৈ ওলাই আহিছে লাখ লাখ মানুহ। মানুহজনক ওচৰৰ পৰা এবাৰ চাবলৈ, আশীৰ্বাদ এভাগ দিবলৈ আশীৰ ঊৰ্ধৰ আইতাসকলেও পথৰ কাষত ৰৈ আছে। প্ৰিয় মামাক চাবলৈ মাক দেউতাকৰ কান্ধত উঠি আহিছে শিশুসকল। দূৰৰ পৰা চিঞৰিছে মামা মামা। যুৱক যুৱতীসকলৰ ওলাহে নধৰা মন। চাকৰি লাভ কৰা যুৱক যুৱতীয়ে মামাক ধন্যবাদ দিবলৈ ৰৈ আছে আগ্ৰহেৰে। সকলো স্তৰৰ লোক আহি ৰাস্তাৰ কাষত ৰৈছে উদ্দেশ্য প্ৰিয় নেতাগৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ। কিমান জনপ্ৰিয় হ'লে এজন মানুহক চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেদৰে ৰাস্তাৰ দুয়োপাৰে ৰৈ থাকে শিশু বৃদ্ধ আৰু যুৱক যুৱতীসকল। কালিৰে পৰা বিজেপি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ঢেকিয়াজুলিৰ পৰা আৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰা। পুৱা 10 বজাৰ পৰা নিশা 12 বজালৈ মুখ্যমন্ত্ৰীৰ অনিৰুদ্ধ যাত্ৰা। কেৱল যাত্ৰা, 14 ঘণ্টাৰ অবিৰত যাত্ৰা। জনতাৰ এনে সঁহাৰি হয়তো অসমৰ ৰাজনীতিত এয়াই প্ৰথম। মুখ্যমন্ত্ৰীয়ে এই কথা নিজ মুখেই স্বীকাৰ কৰিছে। আজি ৰাতিপুৱা 10 বজাত আমি আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 12টা বাজে। আজি আমি জন আশীৰ্বাদ যাত্ৰাত ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিক আমি ৰাইজক লগ কৰিবলৈ সক্ষম হ'লোঁ। উৎসাহ উদ্দীপনা অভূতপূৰ্ব। মই নিজে ভবা নাছিলোঁ যে ইমান ৰাইজ ওলাই আহিব। আমাৰ দলৰ পৰা যি ব্যৱস্থা কৰিছিলে তাতকৈ বহুত বেছি মানুহ ওলাই আহিলে। আমাৰ যাত্ৰা 6 বজাত শেষ হোৱা কথা আছিলে, 12 বজাত শেষ হ'ল। আৰু এতিয়াও আমাৰ চাৰিদুৱাৰত লোকে লোকাৰণ্য হৈ আছে। শোণিতপুৰ জিলাৰ 5টা সমষ্টিত বিৰতি নোহোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল জনতাৰ আশীৰ্বাদ গ্ৰহণ কৰিয়ে মাজনিশালৈ অংশ লৈছে আশীৰ্বাদ যাত্ৰাত। আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা কালিৰ এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰি। নিজ দলৰ বাবে এজন মানুহে কিমান কষ্ট কৰিব পাৰে। 14 ঘণ্টা সময় গাড়ীত থিয় হৈ আহাৰ গ্ৰহণ নকৰাকৈ এজন 56 বছৰীয়া লোকে এই যাত্ৰা কৰাটো এজন সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। সেয়া সম্ভৱ কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে। আজি আকৌ জাগিৰোডত একেই উৎসাহ, একেই উদ্দীপনা। লাখ লাখ মানুহ হাতত ফুল লৈ প্ৰিয় নেতাক আদৰিবলৈ ৰৈ আছে ৰাস্তাৰ দুয়োকাষে। জেচিবিৰ পৰাও ছটিয়াইছে ফুল। এয়াই হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজনীতিৰ অক্লান্ত যোদ্ধা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।